চোৱা মোক খোপা দি হাঁহিছে এজনী চা চা মুখখন চা চা সেইজনী লাজ কৰিছে হেল্ল' এভৰিৱান গুড মৰ্ণিং সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু মোৰ চেনেলটো যিসকলে প্ৰথমে চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু আমাৰ বেটী ইফালে দেখিছেনে, এইজনী শুইয়ে আছে, ইজনী উঠাই নাই তাই, এয়া ইমান ধুনীয়াকৈ শুই আছে। তুলিছিলোঁ এবাৰ নুঠিলে তাই, উঠিব আৰু তাই নিজে শুই থাকক এতিয়া। আৰু এতিয়া মই ঘৰৰ কাম সকলো কৰি মেলি আজৰি হৈ আকৌ লগ পাই আছোঁ আপোনালোকক। আৰু এয়া মই গা ধুই আহিয়ে ভগৱানৰ ওচৰত ধূপ জ্বলাওঁ, যাতে দিনটো ভালেৰে পাৰ হয়, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু এয়া লাল চাহ কাপ খাবলৈ লৈছোঁ ৰাতিপুৱা মই। আৰু আমাৰ বেটী উঠিলে এয়া ব্ৰাছ তাই নিজেই কৰে, আনক কৰিবলৈ নিদিয়ে। আৰু মই এই ভিডিঅ' যে কৰিছোঁ তাই নকৰিবা কৈ কান্দিছে পূৰা। আৰু এইয়া ফাঁচি জালত আমাৰ লাগিলে, মায়ে আনিলে ৰাতিপুৱাই ফাঁচিখন চাই মেলি ইমান ধুনীয়া মাছ লাগিলে দেখিছেনে, কাৱৈ মাছ, গৰৈ মাছ এটা আৰু শিঙৰা মাছ। এয়া মই বাচি মেলি ঔটেঙা মাছ বনালোঁ আৰু এইফালে মাটি দালি বনাইছোঁ। আৰু এয়া ভাত হৈ গ'ল মোৰ। ভাতত ভাত কেৰেলা দি খাই বহুত ভাল লাগে, পিটিকি। আপোনালোকে খাই নাই জনাবচোন। ভাজি খাই মোৰ ভাল নালাগে, মানে ভাতত দিলে মানে পিটিকি খাই বহুত টেষ্টি লাগে। আৰু এয়া মই ওলাই আহিছোঁ, এফালে যাবলগীয়া হ'ল, সেইটো কাৰণে মই পটাপট ওলাই আহিলোঁ। ঘৰত ভিডিঅ' কৰা নহ'লে ওলাই অহা ৰাস্তাতে কৰিছোঁ। এনেকৈ খোজকাঢ়ি আহি আছোঁ, ৰ'দটো লাহেকৈ ওলাই আহিছে আৰু ইমানো চা ৰ'দ দিয়া নাই, তথাপিতো মানে গৰম বহুত উঠিছে। আৰু আমাৰ ৰাস্তাটো চাওক, এয়া বোকা পানী। আৰু মই অকলে নাযাওঁ বাৰু, লগৰ এজনীও যাব। তাইলৈ ৰ'বই লাগিব নে কি নে আহিছে নে নাই অহা, মই এডোখৰ খোজকাঢ়ি আহি আছোঁ। আৰু মই বেটীক অনা নাই, গৰম, ৰ'দ দিলে বহুত গৰম উঠিব। আৰু আমি খোজকাঢ়িয়ে যাবলৈ লৈছোঁ, সেইটো কাৰণে তাইক অনা নাই, আইতাকৰ ওচৰতে থৈ আহিছোঁ। আমনি নকৰে বাৰু, আইতাকৰ লগত থাকে। এয়া আৰু লগৰজনীয়ে আহিব এইটো ৰাস্তাইদি। জল্দিয়া দেৰি হৈছে। এতিয়া আমি গৈ আছোঁ, নায়ে পোৱাগৈ, ৰাস্তাটোত গৈ আছোঁ এইফালে। এতিয়া হৈছে। আৰু এইজনী এইফালে দীপামণি আৰু এইফালে ৰোৱনীয়ে ৰুই আছে। ৰ'দটো ইমান নাই, হ'লেও বহুত গৰম উঠিছে বাৰু। আৰু এয়া আমি পালোহি, এয়া নাচনী প্ৰেক্ষাগৃহতে হৈছে মিটিং এখন হৈছে। মিটিং মানে আত্মসহায়ক গোটৰ প্ৰতিটো গোটৰে সদস্য এগৰাকীক মাতিছিলে। ইয়াতে চৰকাৰে গছপুলি 1 কোটি ৰুবলৈ যিটো মানে কথা কৈছে, সেয়াই মানে প্ৰতিটো গোটৰে সদস্যবিলাকৰ একাউণ্ট আৰু আধাৰ কাৰ্ড ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। সেইটো কাৰণে ইয়াতে শিকায়, এগৰাকী সদস্যাক শিকায় আৰু গোটৰ লগৰ কেইগৰাকী সদস্যাক মানে ৰেজিষ্ট্ৰেশ্যন কৰাই দিব লাগে। সেইটো কাৰণে মই ইয়াতে ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰিব লাগে ইয়াতে শিকাই দিছে, শিকি লৈছোঁ। আৰু ঘৰত গৈ বাকী 9 গৰাকীক আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। এয়া দেখিছেনে, ঘৰতো আহি ৰক্ষা নাই। এয়া এগৰাকী আহিছে, এগৰাকীকৈ আহি আছে। ইয়াতে মই কাগজ পত্ৰ এনেকৈ ইয়াতে পেলাই লৈছোঁ মানে, আৰু ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰি আছোঁ। আৰু এই এগৰাকীকে ভিডিঅ' এটা ৰাখি থ'লোঁ মই ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰি আছোঁ এয়া। আৰু এইফালে আমাৰ বেটীয়ে লিখিছে কি লিখিছা? লিখা, পাৰিছা লিখিবলৈ? এয়া লিখিছে দেই, তাই পাৰিছেগৈ অকণমানকৈ লিখিবলৈ। আৰু লিখা,
গুড গাৰ্ল তাৰপিছত পাৰিছেগৈ আৰু লাহে লাহে হয় নাই ধুনীয়াকৈ লিখা আৰু এয়া ঋতু নাই হোৱা কিতাপ চাই লোৱা কেনেকৈ আছে ধুনুকে লিখা কিতাপৰ পৰা চাই চাই লিখা এয়া তাই ডিজাইনৰ দেখিছেনে এনেকুৱা কৰে কি যে হ'ব নহয় লিখা আৰু লিখা বাকীকেইটা লিখা কেনেকৈ লিখা চাওঁচোন এইটো ক'ত গ'ল কেনেকৈ লিখিছে দেখিছেনে এইকেইটালৈকে পাৰে আৰু বাকীকেইটা ভালকৈ নোৱাৰে এনেকুৱা কয় লিখিবলৈ দিলে বৰ টান পায় পঢ়িবলৈ দিলে ভালেই পায় পঢ়িবলৈ পাৰে আৰু লিখা বুলি ক'লে বিৰাট সুস্তি কৰে মানে তাই বেয়া পায় লিখিবলৈ আৰু কি কৰিম আৰু সৰু হৈ আছে বুলি এনেকৈ থকা হৈছে ক'তনো সৰু হৈ আছে অক্টোবৰ পালেহি 4 বছৰ হ'ব স্কুলত দিবই হ'ব আৰু টুইংগল টুইংগল মাত এইফালে চাই কোৱা এনেকুৱাই আৰু টিকলিজনী পঢ়িব দিলে ভাল পায় লিখিবলৈ দিলে বিৰাট সুস্তি কৰে মানে বেয়া পায় লিখিবলৈ দিলে টান পায় পঢ়িবলৈ দিলে ভাল পায় লিখিবলৈ দিলে তাই টোপনি ধৰিছে বুলি কয় তাই ইমান সৰুতে বুদ্ধি টোপনি ধৰিছে পেট বিষাইছে এইবোৰ পঢ়িবলৈ গ'লে পঢ়িব লিখিবলৈ গ'লে বাহানা উলিয়াই সদায় হয় নাই লিখিবলৈ কেলৈ বেয়া পোৱা লিখিব লাগিব তেতিয়াহে কেনেকৈ হাঁহিছে চোৱা মোক খোপা দি হাঁহিছে এজনী চা চা মুখখন চা চা সেইজনী লাজ কৰিছে আৰু মই বনাইছোঁ ইয়াতে জুইতে ভাত কেতিয়াবা জুইত বনায়ো ভাল লাগে ইয়াত বনাইছোঁ ভাত আৰু এইফালে ঔটেঙা দালি বনাইছোঁ এনেকৈ ইয়াতে বাহিৰতে বনাওঁ আৰু এইফালে হৈছে গাহৰি বইল কৰিছোঁ গাহৰিটো কাকে খাই বাৰু ভাল লাগে মোৰ কিন্তু বিৰাট ভাল লাগে গাহৰিটো প্ৰিয় হয় মাংসৰ ভিতৰত গাহৰিয়ে প্ৰিয় হয় টেষ্ট পাওঁ আৰু খাই আৰু এইফালে মাছ ফ্ৰাই আৰু মই এতিয়া বনাম এয়া মাছৰ পেটু আৰু মাথা পিঁয়াজ বেঙেনা আৰু জলকীয়া দি বনাম এয়া ৰাতিপুৱা শুই উঠি মই ঘৰ মচি আছোঁ আৰু এয়া গাহৰি ড্ৰাই ফ্ৰাই বনাইছোঁ এয়া ৰাতিপুৱা শুই উঠি মই ঘৰ মচি আছোঁ দেখিছোঁ মাতিলে মই মচি আছোঁ মই মুচি লওঁ মৰ্ণিং কালি ভিডিঅ'টো সামৰিবলৈ নহ'লে নিশা হ'ল সেইটো কাৰণে ভাগৰো লাগিলে আজি ৰাতিপুৱাই মই ভিডিঅ'টো সামৰি দিছোঁ আজিলৈ আহিছোঁ আকৌ নতুন এটা ভিডিঅ'ৰ মাজলৈ আহি আছোঁ আপোনালোকলৈ আজিলৈ আহোঁ বাই বাই